তো হে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সৌৰভ কলিতা গাইছ আজি এটা স্বাগতম জনাইছোঁ তো গাইছ আজি 4-5 দিন ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে ক্ষমা খুজিছোঁ তো আজি ভিডিঅ'টো মুখতে জানি আপোনালোকৰ ভিডিঅ'টো আজি কি হ'ব ভিডিঅ' সেইটো কৈ দিওঁ তো আপোনালোকে থাম্বনেল আৰু টাইটেল চাই গমে পাইছে আজি ভিডিঅ'টো কি হ'ব আপোনালোকে থাম্বনেল দেখিছে আমাৰ চৰকাৰখন দুখীয়া যদিও মই কৈছোঁ হাঁহি হাঁহি কথাটো কিন্তু এইটো কথা ভাবিবলগীয়া যে আমাৰ চৰকাৰখন ইমান দুখীয়া হৈ যায় কিয় আছে কাৰণ আজি আপোনালোকে চাগে মোবাইল টিভি নিউজ শুনিয়ে আছে 30টাকৈ হাতী 30টা নহয় 20টাকৈ হাতী 20খন ট্ৰাকত গুজৰাটৰ ট্ৰাকত মানে ৰাস্তাৰে নি থকা দেখা পোৱা গৈছে তো 50টা নিব বুলি শুনিছিলোঁ কিন্তু এতিয়া 30টা নিছে 30টা হাতী মানে ৰাস্তা ঘাটত দেখা গৈছে মানে 20খন বাছত উঠাই ক'ৰবাত নি থকা হৈছে ক'ত নিছে কি কৰিব কাকো জনোৱা হোৱা নাই চৰকাৰে মাত্ৰ আমাৰ সকলোৱে জনামতে মানে সকলোৱে কিবা এটা আভাস পোৱা মতে আমাৰ অসমৰ ভাৰতবৰ্ষৰ বিজনেছমেন নেকি আমাৰ অসমৰ সকলোতকৈ ডাঙৰ বিজনেছমেন বৰ্তমান আম্বানী সেই আম্বানী এখন গুজৰাটত এখন হেভি চিৰিয়াখানা বনাই আছে চিৰিয়াখানাৰ নাম হৈছে ভেণ্টাৰাজু গুজৰাটত বনাই আছে তো তাৰ কাৰণে আমাৰ ইয়াৰ পৰা উত্তৰ পূৰ্বাঞ্চল আৰু অৰুণাচলৰ পৰা আৰু কাজিৰঙাৰ পৰাও নিছে তো হাতীয়ে নি থকা আৰু হাতী বাঘ খাৱলীয়া বহুত কিবা কিবি নিব বুলি শুনিছোঁ কিন্তু আমাৰ অসম চৰকাৰে আগতে কিবা এটা গড়ৰ খৰ্গ কাটি লৈ মানুহজনক এনকাউণ্টাৰ কৰি দিছিল তো এতিয়াতো এইটো অপেন আৰু তেওঁ কি হৈছে আমাৰ অসম আৰক্ষী বিশেষ অসম আৰক্ষী তেওঁলোকে নিৰাপত্তা দিছে সৰবৰাহ কৰা আৰু এতিয়াতো সৰবৰাহে ন তো যদি আমি চৰকাৰক নজনোৱাকৈ যদি আমাৰ চুপাৰী যদি চৰকাৰক নজনোৱাকৈ যদি আমি চুপাৰী ক'ৰবাত নিওঁ সেইটো সৰবৰাহ যদি চৰকাৰে জনসাধাৰণক নজনোৱাকৈ যদি কিবা এটা বস্তু বাহিৰলৈ নিয়ে সেইটো সৰবৰাহ হ'ব নোৱাৰে নেকি মানে আমাৰ জনসাধাৰণে কৰা ভুল আৰু তেওঁলোকে কৰা ভুলবোৰ মানে ভুল বুলি মানিব নহয় তো সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ আজি আমাৰ অসম চৰকাৰ মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে সুধিব বিচাৰিছোঁ যে বেলেগত হাতী নাই নেকি যে আমাৰ ইয়াৰ পৰা নিছে তো নিয়ক আমি নিব মানা নকৰোঁ কিন্তু এটা আমাক জনসাধাৰণটো জনোৱা উচিত কাৰণ আমাৰ ইয়াত পৃথিৱীৰ ভাৰতবৰ্ষৰ সম্পদ পৃথিৱীৰ সম্পদ হয় তেওঁলোকে বেচা অধিকাৰ নাই কিন্তু সঁচা কথা তো যদি আমাৰ ক'ৰবাত যদি তেওঁলোকে খাদ্যৰ সন্ধানত মানে ৰাস্তাৰ আৱাজ গাড়ী গাড়ী থাকিলে বুঢ়া আছে তো কথা নাই কিন্তু আমি কি কৰিছিলোঁ যিসকল জীৱ জন্তুৱে যেতিয়া ৰাস্তাৰ খাদ্য সন্ধানত ওলাই আহে তেতিয়া আমাৰ চৰকাৰে কিবা একো একশ্যন লয় যদিও বহুত কম নিম্ন সংখ্যক লয় তো এতিয়া যদি জীৱ জন্তু যেতিয়া ওলাই অহাত যেতিয়া জীৱ জন্তু আকৌ কৰিব নোৱাৰে তেতিয়া জীৱ জন্তু বাহিৰত কিয় পঠাই আছে তো এইটোৱেই আমাৰ আম্বানী বহুত ডাঙৰ বিজনেছমেন হ'ব পাৰে কিন্তু তেওঁ আমাৰ ভাৰতবৰ্ষৰ আমাৰ চবৰে সম্পদ লৈ যোৱাটো কোনো তেওঁ অধিকাৰ নাই তো কোটি লাখ টকা থাকিব পাৰে সেইটো নকওঁ তো সেনেকুৱা কোটি লাখ টকাৰে ইমান আনিব হাতী কিনিব যাব পাৰে কিন্তু তেওঁলোকে তাত গৈ খাদ্য পাব হয় বাৰু সেইটো নকওঁ ইয়াতকৈ সেইটো উৎকৃষ্ট মানৰ খানা পাব তো সেইটো কিন্তু ইয়াত যিটো তেওঁলোকে নেচা পাইছে তাত জানো পাব হয় আৰু তেওঁলোকে আজিতো অসমৰ পৰা গুজৰাটলৈকেতো হাতীকেইটা হৈ যোৱাতে কমেও 4-5 দিন সময় লাগিব তো তেওঁলোকে 4-5 দিন সময় এখন গাড়ী আপোনালোকে জানে তো মানে সিহঁতে
এখন জংঘলতে থাকিব নোৱাৰে, খাদ্য নোৱাৰে, আৰু 4-5 দিন তেনেকৈ নিলেই কিমান অসুবিধা হ'ব। তো সেইটোৱে জনাব আজি মই ভিডিঅ'টো বনাইছোঁ। তো ভিডিঅ'টোৰ জৰিয়তে এইটোৱেই মই জনসাধাৰণক কওঁ, তো আপোনালোকে প্ৰশ্ন কৰক কিয় এনেকুৱা কৰিছে, মই অসম চৰকাৰকো কৈছোঁ তেওঁলোকে কওক, কিন্তু জনাওক কিয় এইটো কৰিছে। তো যে আম্বানী হ'লেও এইটো নিব নোৱাৰে। তো এতিয়া আজি ভিডিঅ'টো এইকাৰণে বনালোঁ। আজি ভিডিঅ'টো বনাই একমাত্ৰ উদ্দেশ্য সেইটোৱে আছিল যে আপোনালোকে সোধক, আৰু কোনো নাজানে কি কৰিব হাতীকেইটা নি, বাছ গম পাইছে এণ্টাৰজো আছে তাত নিব, তাত নিবি কোনে কি কৰিব, কোনে কি কৰিছে আৰু গম নাপায়। তো কোনে কি দিয়ে কৰিলে মানে কিমানটা হাতী নিব, তো এতিয়াতো হাতী 20টা নিছে আৰু পিছত 30টা নিব বুলি শুনিছোঁ। তো কিমানটো সঁচা নাজানো। তো যে আজি ভিডিঅ'টো এইখিনি ক'ব লগা আছিল। তো যে আজি ভিডিঅ'টো ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি কোনোবাই নতুনকৈ পেজটো চাই আছে ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে ধন্যবাদ, এনেকুৱা ভিডিঅ' লৈ আহিম। তো আজিৰ কাৰণে বিদায় মাগিছোঁ।